হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি 13 ফেব্ৰুৱাৰী আৰু আমাৰ বাবাৰ আজি জন্মদিন। আৰু সেই হিচাপে আমি যিটো মান ফটোশ্বুট এইটো তাৰ সৰা পাতেৰে কৰিছিলোঁ 12 মান্থৰ, তেনেকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু আজি আমাৰ যিহেতু বাবুৰ জন্মদিন, তেনেকৈ ভিডিঅ'টো কৰি থলোঁ, কাৰণ ভিডিঅ'টো কৰি থ'লে কেতিয়াবা নিশ্চয় আমি ফাৰ্ষ্ট বাৰ্থডে হিচাপত আমি চাব পাৰিম। সেই হিচাপে মমেণ্টবিলাক ৰাখি থৈ দিছোঁ। এয়া আৰম্ভণিৰ পৰা তাক গা ধোৱাৰ পৰা আদি কৰি সকলোখিনি ইয়াত ৰাখি থ'ব চেষ্টা কৰিছোঁ। পুৱাই 9টামান বজাতে তাক গা পা ধুৱাই ৰেডি কৰি ৰাখিছোঁ, কাৰণ দুপৰীয়াতে যিহেতু আয়োজন কৰিছোঁ, মানুহবিলাক আহিব। এয়া আইতাহঁতে ধুনীয়াকৈ পাচলিবিলাক চেলাই আছে, এনেকৈ আৰু মই ৰাখি থৈ দিছোঁ অকণমান। ইয়াৰ পিছত আমি ধুনীয়াকৈ চাকি জ্বলাই লৈছোঁ, ভগৱানৰ নামত মাহ প্ৰসাদ আগবঢ়াইছোঁ। তাৰপিছত চাওকচোন, ভাইটিহঁতে পুৱাৰ পৰা ডেক'ৰেশ্যন কৰিয়ে আছে, তথাপিও সিহঁতৰ হৈয়ে অহা নাই। এয়া সিহঁতক চাহ পানী যোগান ধৰিছে। ভাইটিৰ লগৰ বন্ধুবিলাক আহি পেলাই ডেক'ৰেশ্যনৰ কাৰণে আৰু হেল্প কৰি দিছে। আৰু আমি আমাৰ বাবা তাৰ জন্ম মামাকৰ ঘৰত, সেনেকৈ ইয়াত প্ৰথম বাৰ্থডেটো আমি মামাকৰ ঘৰতে চেলিব্ৰেট কৰিছোঁ। তথাপিও আমি তাৰ দেউতাকৰ ঘৰলৈকো এবাৰ যাই আহিম, চাকি তাকি দিলোঁ। যিহেতু এতিয়া আমি আকৌ তালৈকে যাম, সিহঁতে ডেক'ৰেশ্যন কৰি আছে, আমি তালৈকে যাওঁ। খুব বেছি আমাৰ ঘৰৰ পৰা 30 মিনিট লাগে দেউতাকৰ ঘৰলৈ। আমি এতিয়া তাৰ যি পিতৃৰ স্থান তালৈকে যাব ওলাইছে। সিহঁতৰ ডেক'ৰেশ্যন হৈ আছে, আমি আহি পোৱালৈকে ডেক'ৰেশ্যন হৈ যাব। এয়া আমি আহি পাই গ'লোঁ, তাৰ পিতৃস্থান, পিতৃৰ নগৰী আহি পাই গ'লোঁ। আৰু এই আইতাকে তাত ধুনীয়াকৈ চাকি তাকি ইয়াতো শৰাই আগবঢ়াইছে, আৰু ধুনীয়াকৈ চাকি তাকি দি কিনে শিৱ মন্দিৰত সোমাই সেৱা লৈছে। আৰু ফাৰ্ষ্ট বাৰ্থডে হিচাপে হাতৰ আখৰ লিখা হেপী বাৰ্থডে টিউটো লিখি দিছে, আৰু তাত প্ৰথম ককাকৰ হাতেৰে সি লিখিছে আৰু 2000 কিমান আছিলে? এয়া ফাৰ্ষ্ট বাৰ্থডে হিচাপৰ গিফ্ট, ককাকৰ ফালৰ পৰা হাতৰ আখৰ লিখা শিকোৱা। আমি ভিডিঅ'টো ৰাখি কেতিয়াবা চাব পাৰিব ককাকৰ লগত ভিডিঅ'ত, যেতিয়া তাক ফাৰ্ষ্ট বাৰ্থডেত ককাকে তাক হাতৰ আখৰ লিখোৱা শিকাইছিল। এনেকৈ আৰু আইতাকেও সৰুকৈ আনি কিনে ৰাখি থৈছিল। আৰু তেনেকৈ আমি সোনকালে আহি গ'লোঁ ঘৰলৈ। এয়া আহি পাওঁ আমাৰ চাকি নুমাই গ'ল ইয়াৰ মামাকৰ ঘৰৰ। তেনেকেই আৰু মাহ প্ৰসাদ আমি আহি পোৱাৰ লগ শৰাইবিলাক ভাঙি দিলে। তাৰপিছত আৰু সকলো মাহ প্ৰসাদ খাব ৰেডি, যিহেতু দুপৰীয়াৰ আয়োজন কৰিছোঁ। মানুহবিলাকৰ ভোকো লাগিব পাৰে, তাড়াতাড়ি আহি কিনে মাহ প্ৰসাদবিলাক আৰম্ভ কৰি বাকীখিনিতো চব ৰেডি হৈয়ে আছে। এতিয়া আমি আহি পাই গ'লে ইহঁতৰ চাওক, বাৰ্থডে ডেক'ৰেশ্যন এতিয়ালৈকে হৈয়ে অহা নাই। আমি ইয়াৰ পৰা 11টামান বজাতে ওলাই গৈছিলোঁ, আমি আহি পোৱাত 2টা বাজিল, তথাপি সিহঁতৰ ডেক'ৰেশ্যন হৈয়ে অহা নাই। কি কৰে বাৰু চাওঁ। এয়া আয়তীসকল, আমাৰ আইতাবিলাক ওচৰৰ ইমান ফূৰ্তি কৰি হাঁহি আছে। এয়া আমি ডেক'ৰেশ্যন চাই আছোঁ, হৈয়ে অহা নাই। যিহেতু কিনো কৰিছে, ময়ো অলপ লাগি দিলোঁ, সিহঁতৰ হৈয়ে অহা নাই। মানুহবিলাক আহি ৰখি আছে কেক কাটিং চাবলৈ, তথাপিও যিহেতু ডেক'ৰেশ্যন হৈয়ে অহা নাই নে কি কয়, আমি খোৱাখিনি মানুহখিনিক যিখিনি মানুহ আহি আছে দি দিওঁ। এয়া মাংস আমাৰ ৰেডি, এয়া লুচি পুৰিও আমাৰ ৰেডি, অলমষ্ট ৰেডি। এতিয়া দিব লাগে, কিন্তু আমাৰ ডেক'ৰেশ্যনটো হৈয়ে অহা নাই। তথাপিও আমি এতিয়া তাড়াতাড়ি যিখিনি মানুহ আহিছে ৰখাইতো থ'ব নোৱাৰি, হয়নে কি কয়। তো আমি দি দিলোঁ ফাৰ্ষ্ট বেষ্ট হিচাপে এয়া আৰম্ভণি বাৰ্থডে। ভিডিঅ'টো কোনে কৰিছিল বা এইখিনি চব ৰাখি দিছে। এয়া গোটেই মানুহবিলাক খাব গৈ আছে, পাৰ্টি বহাই দি আছে যেনেকৈ পাৰোঁ। এয়া বহুত অপেক্ষাৰ অন্তত এয়া আমাৰ ডেক'ৰেশ্যন ৰেডি, আৰু কেকো আহি গ'ল। এনেকৈ এতিয়া আমি কেক কাটিং ষ্টাৰ্ট কৰিম। বহুতখিনি মানুহ আমাৰ খাই বৈ আজৰিয়ে হ'ল, কেক নাকততেই খাই বৈ আজৰি হ'ল। কিমান সময়নো ৰখাই থ'ব, হয়নে। তেনেকৈ এয়া আমি বাবুৰ কেকটো কাটিব লৈছোঁ আৰু